হুপা ধরা হিসে ধর ধর গোয়ালপাড়া বরপেটা লক্ষিমপুরতে উলাইছে হুপা ধরা। আমার ফুকনদলনি গাঁৱৰ পৰা পলাই পান দত গৈ ধরা পড়িলে এই হুপা ধরা। হেল্লো ফ্রেন্ডস, ওয়েলকাম টু মাই ব্লগ। মই তাজনুর আলম। সো আমার লক্ষিমপুরে তোলাইছে হুপা ধরা আৰু এইখিনি হল আমার লক্ষিমপুর জেলার ফুকনদলনি গাঁৱত যোৱা ৮ মাৰ্চত ৰাতি 9:30 বজাত তোলাইছে হুপা ধরা। আৰু হুপা ধৰাক ধৰিবলৈ আমাৰ গোটেই ৰাইজ ওলাই আহিছে। আৰু প্ৰথমে এই ভিডিঅ'টোলৈ মন কৰক। আমার ফুকনদলনি গাঁৱৰ পৰা পলাই পান দত গৈ ধৰা পৰিলে এই হুপা ধৰা। আৰু ধৰা পৰাৰ লগে লগে পাগলৰ নিচিনা হাঁহি আছে আৰু গান কবলৈ আৰম্ভ কৰিলে। আৰু এতিয়া সবৰ মনতে প্ৰশ্ন জাগিছে যে সঁচাকৈ হুপা ধৰা নে পাগল। অকল হুপা ধৰাই নহয়, লগতে আৰু কিবা কিবি পাউডাৰৰ নিচিনা বস্তু আনিছিলে। তাৰ পাছত ৰাইজে পাউডাৰ খিনি মিহলাই হুপা ধৰাৰ নাকত দিলে লগাই। আৰু তেওঁৰ কথা মতে কলিকতাৰ পৰা আহিছে অসমত। তাৰ পাছতে ৰাইজসকলে পুলিচৰ হাতত তুলি দিলে। আৰু পুলিচৰ দায়িত্ব হল এইটো ভালকৈ তদন্ত কৰে, এইটো সঁচাকে হুপা ধৰা নে পাগল। আৰু অসমবাসী ৰাইজৰ ওচৰত এটাই অনুৰোধ, সবে ভিডিঅ'টো শ্বেয়াৰ কৰি সতৰ্ক হৈ থাকিব। আৰু আজিৰ ব্লগটো আছিলে ইমানলৈকে। সবে এটা লাইক কৰি ফলো কৰি দিব। সোনকালে আহি আছো নতুন কোনো ব্লগৰ সৈতে।